হাই বন্ধু বান্ধৱীসকল, ৱেলকাম জনাইছোঁ অলিমেডিচিন ইউটিউব চেনেললৈ। মই ফজলুৰ বন্ধু বান্ধৱীসকল, মই আজি আৰু এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, কিয়নো সকলো মানুহৰ ক্ষেত্ৰত প্ৰয়োজন হয়। আজিৰ টপিকটো হ'ল টাৰ্বগট অইনমেণ্ট। টাৰ্বগট অইনমেণ্ট কি বেমাৰত আমি লগাব পাৰোঁ, বা ইয়াৰ লগোৱাৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি, বা কি কম্পজিশ্যন বনোৱা হৈছে, বা কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'খন নতুন চাইছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো নতুন ঔষধৰ বিষয়ে বা নতুন ভিডিঅ' আপোনালোকে অতি সোনকালে পাব। বন্ধু বান্ধৱীসকল, টাৰ্বগট অইনমেণ্ট এইটো ইণ্ডিগো ৰিমেডাইজ লিমিটেডে বনাইছে। ইণ্ডিগো ৰিমেডাইজ লিমিটেড এটা ভাল কোম্পানী হয়। এই কোম্পানীৰ দ্বাৰা বনোৱা হৈছে। এই কোম্পানীটো প্ৰায়বোৰ প্ৰডাক্ট বা প্ৰায়বোৰ ঔষধ ভাল ৰিজাল্ট হয়। এতিয়া আমি জানিম এই অইনমেণ্টটো কি কম্পজিশ্যন বনোৱা হৈছে। বন্ধু বান্ধৱীসকল, ইয়াতে এটা কম্পজিশ্যন দিয়া আছে। ইয়াতে ট্ৰাইমচিনলন এচিট্ৰনাইট দিয়া আছে 0.1%। অৰ্থাৎ ইয়াতে এটা কম্পজিশ্যন এটা হ'ল ট্ৰাইমচিনলন এচিট্ৰনাইট। এই কম্পজিশ্যনতে এই টাৰ্বগট অইনমেণ্টটো বনোৱা হৈছে। বন্ধু বান্ধৱীসকল, এতিয়া আমি জানিম এই অইনমেণ্টটো আমি কি বেমাৰত লগাব পাৰোঁ। এই অইনমেণ্টটো মুখৰ ভিতৰৰ, অৰ্থাৎ মুখৰ ভিতৰৰ যিকোনো ধৰণৰ ইনফেকশ্যনৰ ক্ষেত্ৰত, এণ্টিবেক্টেৰিয়েল ইনফেকশ্যনৰ ক্ষেত্ৰত, বা মুখৰ ভিতৰত যিকোনো ধৰণৰ বেক্টেৰিয়েল প্ৰব্লেমবোৰত ঘাঁ হৈ গ'লে, বা মুখৰ জিভাত ঘাঁ হৈ গ'লে, মুখৰ ভিতৰত ঘাঁ হৈ গ'লে, তালুত ঘাঁ হৈ গ'লে, বা দাঁতৰ গুৰিত বা এইবোৰ ঘাঁ হৈ গ'লে, সেইবোৰৰ ক্ষেত্ৰত টাৰ্বগট অইনমেণ্টটো ভাল কাম কৰে। অৰ্থাৎ মুখৰ ভিতৰৰ যিকোনো ধৰণৰ ইনফেকশ্যনৰ ক্ষেত্ৰত টাৰ্বগট অইনমেণ্টটো দিয়া হয়। এই অইনমেণ্টটো ভিতৰত আপুনি লগাব পাৰে, বা এইটো লগোৱাৰ আগত হাতখন ভালকৈ ধুই কিনি আপুনি ভিতৰত হাতৰ মাজত লৈ ধুনীয়াকৈ লগাই দিব পাৰে। যি ঠাইখিনিত আপোনাৰ ইনফেকশ্যন হৈছে, বা যি ঠাইখিনিত আপোনাৰ ঘাঁ হৈছে, সেই ঠাইখিনিত আপুনি ধুনীয়াকৈ লগাব পাৰে। এইটো ভিতৰত, মুখৰ ভিতৰত, বা দাঁতৰ গুৰিত, বা তালুত, বা মুখৰ ভিতৰত যিমানখিনি আপুনি দেখা পাইছে, বা ভিতৰত যিমানকৈ দিব পৰা যায় সিমানখিনি ঠাইত আপুনি দিব পাৰে। বন্ধু বান্ধৱীসকল, টাৰ্বগট অইনমেণ্টটো মুখৰ ঘাঁৰ কাৰণে অত্যন্ত ভাল হয়। এই অইনমেণ্টটো আৰু এটা বেমাৰত দিয়া হয়, বিশেষকৈ কেঞ্চাৰ পেচেণ্ট। যেতিয়া মানুহৰ ভিতৰত ইনফেকশ্যন হৈ যায়, দাঁতৰ ইনফেকশ্যন, মুখৰ ইনফেকশ্যন, বা কিবা মুখৰ ভিতৰত ঘাঁ হৈ গ'লে এই অইনমেণ্টটো ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। বা কিছুমান মানুহৰ দেখা যায় কেঞ্চাৰ হয়, কেঞ্চাৰ হোৱাৰ পিছত যেতিয়া কেম'থেৰাপি বা ৰেডিয়েশ্যন দিয়া হয়, তেতিয়া মানুহবোৰৰ মুখৰ ভিতৰত ঘাঁ ওলাই যায়। অৰ্থাৎ মুখৰ ভিতৰত ঘাঁ হৈ ওলাই যায়, বা ওঠত ঘাঁ হৈ ওলাই যায়, বা বিষাই থাকে, বা বিভিন্ন ধৰণৰ গুটি হৈ মুখৰ ভিতৰত পূৰা ফাটি যায়, এই খাব নোৱাৰে, বা কোনো বস্তু দিয়াৰ লগে লগে জ্বলি থাকে। সেই ক্ষেত্ৰত টাৰ্বগট অইনমেণ্টটো অত্যন্ত ভাল কাম কৰে। টাৰ্বগট অইনমেণ্টটো এই কেঞ্চাৰ পেচেণ্টবিলাকক ডক্টৰবিলাকে কণ্টিনিউ মুখৰ ভিতৰত লগাব দিয়ে। টাৰ্বগট অইনমেণ্টটো যদি লগায়, তেনেহ'লে মুখৰ যি ৰেডিয়েশ্যন বা কেম'থেৰাপি দিয়াৰ পিছত যি ঘাঁ হয়, সেইবোৰ অতি সোনকালে ভাল পায়। গতিকে বন্ধু বান্ধৱীসকল, যিবোৰ পেচেণ্টৰ বা যিবোৰ বন্ধু বান্ধৱীৰ মুখৰ ভিতৰত ঘাঁ হৈছে, বা কিবা ইনফেকশ্যন হৈছে, নিশ্চয় আপোনালোকে টাৰ্বগট অইনমেণ্টটো লগাব। টাৰ্বগট অইনমেণ্টটো অত্যন্ত ভাল ৰিজাল্ট হয়। লগোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব, কিয়নো যিকোনো ধৰণৰ ঔষধ লগোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। এতিয়া আমি জানিম এই অইনমেণ্টটো লগোৱাৰ নিয়ম কি। বন্ধু বান্ধৱীসকল, এই অইনমেণ্টটো লগাৰ হাতখন ভালকৈ ধুই ল'ব লাগে। হাতখন ধুই হাতত লৈ কিনি দিনত 3 বাৰ মুখৰ ভিতৰত লগাব লাগে। যিখিনিত আপোনাৰ প্ৰব্লেম আছে সেইখিনি ঠাইখন ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি 3 টাইম লগাব লাগে। বা আপোনালোকে গাৰ্গিল কৰিব, বা মাউথৱাছেৰে মুখখন গাৰ্গিল কৰি তাৰপিছত আপোনালোকে অইনমেণ্টটো লগালে বেছি ভাল। দিনত 3 বাৰ লগাব, ৰাতিপুৱা, দুপৰীয়া, ৰাতি। এতিয়া আমি জানিম বন্ধু বান্ধৱীসকল, এই অইনমেণ্টটো কিবা ছাইড ইফেক্ট আছে নেকি। এই অইনমেণ্টটো কোনো ধৰণৰ ছাইড ইফেক্ট দেখা নাযায়, কিন্তু এইটো লগোৱাৰ পিছত যদি এইটো ভিতৰত, মুখৰ পেটৰ ভিতৰত গুচি যায় বা খাই দিয়ে, তেনেহ'লে প্ৰব্লেম হ'ব পাৰে, বা পেটটো বিষ হ'ব পাৰে। কিন্তু এনেকুৱা ধৰণৰ কোনো টেনশ্যন কৰিব একো নাই। অলপ সময় বিষাব, বা অলপ সময় প্ৰব্লেম দিব পাৰে, বা গেছৰ প্ৰব্লেম হ'ব পাৰে। অলপ পিছত আপোনাৰ আধা ঘণ্টা বা 1 ঘণ্টাৰ পিছত ভাল হৈ যায়। বন্ধু বান্ধৱীসকল, এতিয়া আমি জানিম এই
টাৰ্বকোট অইনমেণ্টটো আমি কিমান দামত পাম বা মাৰ্কেটত কিমান দামত পোৱা যায়। এইটো 15 গ্ৰামত আহে। 15 গ্ৰাম অইনমেণ্টৰ দাম হ'ব 115 টকা, অৰ্থাৎ 115 ৰুপিজ। 115 টকাত আপুনি মাৰ্কেটত এভেইলেবল পাব। এইটো 5/2022 বনোৱা হৈছে আৰু 4/2024 এক্সপায়াৰ হ'ব। কিয়নো সময়ৰ লগে লগে যিহেতু দামবোৰ চেঞ্জ হৈ থাকে বা আপ ডাউন হৈ থাকে, গতিকে বৰ্তমান মাৰ্কেটত 115 টকাত পাব। এইটো অনলাইন অফলাইন দুটা মাৰ্কেটতে এভেইলেবল আছে। গতিকে যাৰ যেনেকুৱা সুবিধা নিশ্চয় আপোনালোকে ল'ব পাৰে। বন্ধু বান্ধৱীসকল, টাৰ্বকোট অইনমেণ্টৰ বিষয়ে আমি আজি আলোচনা কৰিলোঁ। ইয়াৰ বিষয়ে যদি আৰু কিবা জানিবলগীয়া আছে, নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনিকৈ আজিৰ ভিডিঅ'খন মই শেষ কৰিব লৈছোঁ। থেংক ইউ, ধন্যবাদ।